বন্ধু-বান্ধৱীসকল মই বৰষা আপোনালোকক সকলোকে বৰ্ষা পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা কেক বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। যদিহে ভাল পায় তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰি দিব। যদি দেৰি নকৰি বলকচোন মই কেনেকৈ বনাই চাওঁ। এয়া মই কেকটো বনাবৰ কাৰণে ডিম লৈছোঁ 4টা আৰু লৈছোঁ ৰিফাইন, ময়দা, চেনি, বেকিং সোডা, বেকিং পাউডাৰ আৰু এইটো লৈছোঁ ভেনিলা এসেন্স। মই চেনিখিনি গুড়ি কৰা নাই, চেনিখিনি আপোনালোকে গুড়ি কৰিও ল'ব পাৰে। এতিয়া ডিমখিনি মই এয়া এটা বাটিত দি লৈছোঁ আৰু এইখিনি ভালকৈ ফেটি ল'ম 5-6 মিনিটমান। এয়া মই হেণ্ড ব্লেণ্ডাৰ দিয়ে ফেটিছোঁ আৰু আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ ফেটিব পাৰে। বিশেষকৈ ময়ো ভালকৈ নাজানো, ময়ো নতুনকৈ শিকিছোঁহে মাত্ৰ। মই বনাবলৈ চেষ্টা কৰিছোঁ, যদিহে ভাল হয় ৰেচিপিটো আপোনালোকৰ লগত মই নিশ্চয় শ্বেয়াৰ কৰিম। তো এয়া মই এতিয়া ডিমখিনি ফেটি লওঁ 4-5 মিনিটমান। এয়া মোৰ ডিমখিনি ফেটি হৈ গ'ল আৰু এতিয়া মই সেই কাপটোৰে একাপ চেনি দিছোঁ। মই চেনিখিনি গুড়ি কৰি লোৱা নাই, এনেকৈ ফেটিম আৰু এনেও ভালকৈ ফেটিলে গুড়ি হ'বই। আৰু এয়া মই হেণ্ড ব্লেণ্ডাৰ দি ভালকৈ আকৌ এবাৰ ডিমখিনিৰ লগত ভালকৈ মিলাই ফেটি লৈছোঁ। এয়া মোৰ ফেটি হৈ গ'ল আৰু ইয়াত এতিয়া মই ৰিফাইনখিনি দি দিম। এয়া ৰিফাইন দি দিছোঁ, মই ৰিফাইনখিনি ভালকৈ মিলাই ল'ম। এইখিনি মই ভালকৈ মিলাই লৈছোঁ আৰু ইয়াত এতিয়া মই দি দিম ময়দাখিনি। মই ময়দাখিনি দি দিছোঁ আৰু ইয়াতে মই দি দিছোঁ সোডা আৰু বেকিং সোডা, বেকিং পাউডাৰ দি দিছোঁ আৰু দিম মই ইয়াত ভেনিলা এসেন্স। আৰু মই এনেকৈ মিলাওঁ, বহুতে বেলেগ ধৰণে মিলাই, মই আজি এনেকৈ মিলাইছোঁ। এয়া চাওক, ফাইনেলি মোৰ কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি এটা বাটিত লৈ ল'ম। এয়া মই চচত নিমখ দি পেলাই অলপমান সময় ঢাকি থৈ দিছিলোঁ আৰু এতিয়া মই কেকৰ বাতিটো ইয়াত ধুনীয়াকৈ বহাই দিছোঁ এয়া। আৰু ইয়াৰ 45 মিনিটৰ কাৰণে থৈ দিম আৰু মাজে সময় চাই থাকিম। এয়া 25 মিনিটৰ পিছত মই এবাৰ চাইছিলোঁ আৰু ফুলিছে কেকটো, কিন্তু ফাটিছেও বাৰু অকণমান আৰু সেইটো আৰু লাগিব অলপ টাইম। এয়া মই ঢাকি থৈছোঁ আৰু ইফালে মই ক্ৰীমখিনিও ফেটি লওঁ। এয়া মই কেকৰ কাৰণে ক্ৰীমখিনি ফেটি লৈছোঁ আৰু নাজানো কেনেকুৱা হয় বাৰু কেকটো, পিছত দেখুৱাই আছোঁ আপোনালোকক। এয়া মোৰ কেকটো হ'ল, কেকটো মই কাটি লৈছোঁ আৰু এইখিনি মই ক্ৰীমখিনিও মই ভালকৈ ফেটি ল'লোঁ আৰু এতিয়া মই কেকটো আইচিং কৰিম। কেকটো কি হয়গৈ নাজানো, হ'লেও চেষ্টা কৰিছোঁ, যদিহে ভাল হয় পিছলৈ আকৌ বনাম। আৰু এতিয়া মই এইখিনি ক্ৰীমখিনি লগাই লওঁ আৰু কেকটো কি হয়গৈ আপোনালোকক মই দেখুৱাই যাম। মোৰ কেকটো গৈ পেলাই এনেকুৱা পাইছেগৈ আৰু বা কেনেকুৱা হয়গৈ নাজানো, আৰু আপোনালোকক মই দেখুৱাই যাম কেকটো শেষত কি হয়গৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বলকচোন কেকৰ শেষটো কি হয় চাই থাকোঁ। আৰু ফাইনেলি মোৰ কেকটো হৈছে এইটো, আৰু ভবা নাছিলোঁ কেক এটা বনিবগৈ বুলি মোৰ হাতেদি, কিন্তু এইটো হৈ গ'ল ফাইনেলি কেকটো। আৰু কেকৰ মই বিশেষ একো ডিজাইন নাজানো, মই খালি যিকেইটা জানো মানে তেনেকৈ মই দি দিছিলোঁ আৰু মই চেষ্টা কৰিম আগলৈকো বনাবলৈ। আৰু মই এতিয়া আপোনালোকৰ লগত মই ভালকৈ ৰেচিপিটো শ্বেয়াৰ কৰা নাই, যিহেতু মই ভবা নাছিলোঁ যে কেক এটা হ'ব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক কৰি দিব আৰু মই ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।